নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম অসম বুৰঞ্জীৰ কিছু কথা। অসমৰ চাৰিসীমা: উত্তৰে ভূটান আৰু চীন, পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ, দক্ষিণে বাংলাদেশ, ত্ৰিপুৰা আৰু মিজোৰাম, পশ্চিমে পশ্চিমবংগ। অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ ৰাজধানী দিছপুৰ। আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ ২.৩৯%। অসমৰ ৰাষ্ট্ৰীয় উদ্যান ৭খন: কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা, নামেৰি, ওৰাং, ৰায়মনা, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ভৌগোলিকভাৱে অসমৰ জলবায়ু মৌচুমী। অসমক প্ৰাকৃতিক বিভাগ তিনিটা ভাগত ভাগ কৰিব পাৰি, যেনে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল। অসমৰ প্ৰধান নদী আৰু উপনদীসমূহ। অসমৰ প্ৰধান নদী হ'ল ব্ৰহ্মপুত্ৰ। ইয়াৰ উপনদীসমূহ হ'ল পুঠিমাৰী, পাগলদিয়া, সোণশিৰি, বুঢ়ীদিহিং, ধনশিৰি, জীয়াচল, ৰঙানৈ, ডিক্ৰং, কৃষ্ণাই, চম্পাৱতী, সৰলভাঙা, সোণকোষ, কপিলী, দিচাং আৰু ভগদৈ। বৰাক। ইয়াৰ উপনদীসমূহ হ'ল জাতিংগা, জিৰি, বগাপানী, সোণাই, সিংৰা, ৰাকনি, মাধুৰা আৰু ধলেশ্বৰী। বুঢ়ীদিহিং। ইয়াৰ উপনৈসমূহ হ'ল নামদাং, চেঁচা, টিপলিং আৰু টিংৰাই। সোৱণশিৰি। সোৱণশিৰিৰ উপনৈ হ'ল ডাঙৰি আৰু ডুমডুমা। মানাহ। মানাহৰ উপনৈ হ'ল আই আৰু বেঁকী। কপিলী। কপিলীৰ উপনৈ হ'ল বৰাপানী আৰু কিলিং। অসমৰ জলবায়ুক 4টা ভাগত ভাগ কৰিব পাৰি, যেনে শীত, প্ৰাক মৌচুমী, মৌচুমী আৰু উত্তৰ মৌচুমী। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।